ভাল লাগিব ন Hey guys, কি হ'ব আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল যাৰ সীমান্ত নাই মই সীমান্ত আৰু আপোনালোকে চাইছে দাস বাইবিলাক সো প্ৰথমতে এটা দুখৰ খবৰ যে যোৱাকালি 21 এপ্ৰিলৰ দিনাখন আমাৰ সকলোৰে মৰমৰ সংগীত জগতৰ ভিতালী বা তেখেতৰ মৃত্যু হ'ল কালাপাহাৰ হস্পিটেলত জুনবাই এনেকুৱা বহু এলবামত তেখেতে গান গাইছে আমি সৰুৰে পৰাই শুনি আহিছিলোঁ তেখেতৰ গান আৰু জুবিন দাৰ লগতো বহুতো তেখেতে গান গাইছে আৰু এই ক্ষেত্ৰত জুবিন দাই যোৱাকালি এটা মন্তব্য দিছে সেইটো আপোনালোকে ফাৰ্ষ্ট শুনি লওক এটা অতি দুখৰ দিন আমাৰ কাৰণে আমাৰ বিশেষকৈ মোৰ সহশিল্পী মোৰ লগত প্ৰায় ৩০০০ গান গাইছে ভিতালী দাস কৰোণাত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছে মই তেখেতৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু ভিতালী স্মৃতি সদায় আমাৰ মাজত থাকিব বিশেষকৈ মোৰ লগত ৩০০০ গান গোৱাৰ পিছত যথেষ্টখিনি স্মৃতি আছে ভিতালী আৰু মোৰ আৰু হঠাৎ হোৱা এটা ঘটনাত আমি সকলোৱে শোক পাইছোঁ আমাৰ কণ্ডোলেঞ্চ জনাইছোঁ ভিতালীৰ প্ৰতি আৰু তেওঁ য'তে আছে ত'তে শান্তিৰে থাকক সেইটো কামনা কৰিছোঁ আৰু সমূহ ৰাইজক পুনৰ নিৰাপদে সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ কৰোণাৰ বিপক্ষে মাস্ক পিন্ধক চেনিটাইজ কৰক যিমান পাৰি চাফাকৈ থাকক আৰু নিৰাপদ দূৰত্ব বজাই ৰাখক মানুহৰ পৰা ধন্যবাদ জনাইছোঁ লাভ ইউ ভিতালী আৰু গাইজ নিজে বচাওক আৰু মাস্ক পৰিধান কৰক এতিয়া বহুতে কৈ আছে যে ইলেকশ্যন যেতিয়া খেলি আছিলে তেতিয়া কৰোণা নাছিল নেকি আৰু ইলেকশ্যন যোৱাৰ লগে লগে কৰোণা আহিল একচুৱেলি কথাটো হ'ল কৰোণা আছিলে আগৰ পৰাই আছিলে কিন্তু কমকৈ আছিলে আৰু যেতিয়া ইলেকশ্যন খেলি আছিলে তেতিয়াও আছিলে কাৰণটো হ'ল যে ইলেকশ্যন খেলা টাইমত আমাৰ মন্ত্ৰী MLA বিলাকে এই কথাটো মানে প্ৰচাৰ হ'ব দিয়া নাছিলে যদি প্ৰচাৰ হ'লে তেখেতসকলে সভা মিটিং পাতিব নোৱাৰিলে সেইকাৰণে সিহঁতে এইটো প্ৰচাৰ হ'ব দিয়া নাছিলে আপোনালোকে গমেই পাইছে সিহঁতে যদি এই কথাটো প্ৰচাৰ হ'ব দিলে হয় তেতিয়াহ'লে সিহঁতে মিটিং কৰিব নোৱাৰিলে সিহঁতে জিকিলে কেনে হয় বা এনেকুৱা বহুত কথা আছে চ' আপোনালোকে বুজি পাইছে কিন্তু কৰোণা আগৰ পৰাই আছিলে আৰু এতিয়া চাওক আমাৰ সকলোৰে মৰমৰ ভিতালী বা আৰু এনেকুৱা বহুতো এতিয়া গুৱাহাটী বুলি নহয় সকলো ঠাইতে এতিয়া কৰোণা সকলোকে মাস্ক পৰিধান কৰিবলৈ আপোনালোকে কওক আৰু নিজেও মাস্ক পৰিধান কৰক